গুড মৰ্নিং মুম্বাই আৰু মুম্বাইৰ পৰা স্বাগতম জনাইছোঁ আপোনালোকক মায়ানগৰী মুম্বাই। আজি আপোনালোকক দেখুৱাম ভাৰতৰ সকলোতকৈ ধনী ঠাই আৰু পৃথিৱীৰ সকলোতকৈ দুখীয়া ক্ৰাউডেড এৰিয়া ধাৰাৱী। ৱৰ্ল্ডছ লাৰ্জেষ্ট স্লামছ এৰিয়া দেখুৱাম আজি আপোনালোকক ধাৰাৱী। প্ৰথমে আপোনালোকক দেখাবলৈ লৈছোঁ মুম্বাইৰ কোলাবা এৰিয়া, আৰু মুম্বাইৰ কোলাবা এৰিয়াটো হৈছে ভাৰতৰ একদম ধনী এৰিয়া হয়, আৰু এই কোলাবা এৰিয়াতে আছে বিশ্ব প্ৰসিদ্ধ তাজ হোটেল আৰু আছে গেটৱে অফ ইণ্ডিয়া আছে। চাওক, দিছ ইজ তাজ হোটেল। চ' আমি খোজকাঢ়ি গৈ আছোঁ, এইফালে আৰৱ সাগৰ আৰু এইফালে তাজ হোটেল, এইফালে তুমি। চ' ড্ৰিম কাম ট্ৰু, আমি মুম্বাই, ভাৰতৰ সকলোতকৈ ডাঙৰ চহৰ মুম্বাই মায়ানগৰী। তো মায়ানগৰীৰ আমি একদম যিটো একদম আইকনিক প্লেচ গেটৱে অফ ইণ্ডিয়া আৰু তাজ হোটেলৰ ওচৰতে আছোঁ। আমি ইয়াৰ পৰা প্ৰেম ৰামচান্দ ধানী মাৰ্গত আমি বৰ্তমান উপস্থিত আছোঁ, আৰু সন্মুখত ইয়াৰ তাজ, আৰু এই তাজ হোটেল স্থাপিত হৈছিলে 1902 চনত, আৰু এইটো এৰিয়া 2008 চনত এটেক কৰিছিল। এইফালে ধোঁৱা ওলাইছিলে, আপোনালোকে নিউজত দেখিছিলে, ময়ো দেখিছিলোঁ। আৰু ইয়াৰ হৈছে নতুন তাজ হোটেল, আৰু ইয়াৰ নিচেই ওচৰতে চাওক গেটৱে অফ ইণ্ডিয়া একদম ওচৰতে, আৰু ইমান পাৰ চৰাই উৰি আছে। চ' ইয়াতে মানে বহুত পাৰ চৰাই আছে, আৰু মানে ফটো বা ভিডিঅ'ত দেখি নালাগিছিল যে ইমান ঠাই আছে গেটৱে অফ ইণ্ডিয়াৰ সন্মুখত, আৰু এই সন্মুখত চাওক পাৰ চৰাই অ' মাই গড। আৰু আপোনালোকে যদি মুম্বাইলৈ আহে, এই গেটৱে অফ ইণ্ডিয়াৰ ওচৰলৈ আহে, চাওক ফটোগ্ৰাফাৰ ৰখি আছে ফটো তুলিবলৈ, আৰু ফটোগ্ৰাফাৰ বহুত পুৰণা হয়। মই এজনক সুধিছিলোঁ, তেওঁ 27 বছৰ ধৰি মানে ফটো তুলি আছে ইয়াতে। ত' আমাৰ ফটো তেওঁ তুলিছে, বিৰাট ধুনীয়া ধুনীয়া ফটো হৈছে তেওঁলোকে তোলা। দিছ ইজ আইকনিক তাজ হোটেল, মুম্বাইৰ তাজ হোটেল, আৰু লগতে চাওক আপোনালোকে ইণ্ডিয়া গেটৱে অফ ইণ্ডিয়া। কিমান মানুহ আহিছে, মানুহ গেটৱে, যাৰ সন্মুখত MS ধোনীয়ে ফটো উঠিছিলে ৱৰ্ল্ড কাপ জিকি। তাজ হোটেল মুম্বাইৰ। ইণ্ডিয়ান নেশ্যনেল ফ্লেগ, ভাৰতৰ শেষ মাটি। এয়া হ'ল গেটৱে অফ ইণ্ডিয়া, এয়া হ'ল আৰৱ সাগৰ। আৰৱ সাগৰত চিপ, কিমান চিপ চাবা। বৰ্তমান আমি ইভিনিং বহি আছোঁ গেটৱে অফ ইণ্ডিয়া, আৰু এইটো তাজ হোটেল, আৰু এইটো আৰৱ সাগৰ, আৰু এইবোৰ চিপ। ধুনীয়া পৰিৱেশ। আৰু এই গেটৱে অফ ইণ্ডিয়াৰ ওচৰৰ এই জাহাজবোৰত উঠি আপোনালোকে যাব পাৰে এলিফেণ্টালৈ, আৰু এলিফেণ্টা হৈছে নবী মুম্বাইৰ ছাইডত। ইয়াৰ পৰা প্ৰায় 8 কিলোমিটাৰমান, মানে সাগৰেদি গ'লে 8 কিলোমিটাৰ, আৰু ট্ৰেইন বা গাড়ীত গ'লেতো বহুত দূৰ হয়। চ' এইফালে মানুহ গৈ থাকে এলিফেণ্টালৈ এই জাহাজবোৰত। চাওক কিমান জাহাজ চাব, ইয়াতে বহুত জাহাজ আছে এই আৰৱ সাগৰত। গেটৱে অফ ইণ্ডিয়াৰ সন্মুখত আৰৱ সাগৰৰ ওচৰত, আৰু আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ দুটা, এইফালে দেখাইছিলোঁ ন, আৰু ইফালে নিউ তাজ, আৰু এইফালে হ'ল অল্ড তাজ। আৰু আমাৰ যিজন ফটোগ্ৰাফাৰ আছিল তেওঁ ক'লে ইয়াতে মুকেশ খান্না, আপোনাৰ ৰতন টাটা, তাৰপিছত মুকেশ আম্বানী, মানে বহুত ডাঙৰ চেলিব্ৰিটি ফটো তেওঁ তুলিছে, আমাক দেখুৱাইছিল। ত' আমি তেওঁৰ পৰাই উঠিলোঁ। তেওঁ 27 বছৰৰ পৰা ইয়াতে ফটো উঠি আছে, 27 ইয়াৰ্ছ ফটো তুলি আছে ইয়াতে। ভাবক কিমান এক্সপিৰিয়েঞ্চ। গেটৱে অফ ইণ্ডিয়া আৰু তাজ হোটেল কোলাবা এৰিয়া চোৱাৰ পিছত, ভাৰতৰ সকলোতকৈ ধনী এৰিয়া চোৱাৰ পিছত, এতিয়া আমি গৈ আছোঁ পৃথিৱীৰ সকলোতকৈ স্লেম এৰিয়া চাবলৈ ধাৰাৱী। বলক ধাৰাৱীলৈ যাওঁ মেট্ৰ' ৰেলত, মুম্বাই মেট্ৰ' ৰেলত গৈ আছোঁ। আৰু আপোনালোকে যদি গুগলত মাৰে ৱৰ্ল্ড লাৰ্জেষ্ট স্লাম এৰিয়া, তো আহি যাব ধাৰাৱী মুম্বাইৰ এইখন জেগাৰ ফটো। কিন্তু ইয়াতে বৰ্তমান আপোনালোকে আহিলে নিশ্চয় মন কৰিব যে এই সৰু স্লেম এৰিয়াটোত ওচৰৰ চাৰিওফালে ডাঙৰ অট্টালিকা বিল্ডিং হৈ আছে, ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হৈ আছে। চ' ধাৰাৱীৰ মানুহবোৰে এতিয়া মেট্ৰ' ট্ৰেইনো পাই আছে, মেট্ৰ' আছে, মুম্বাইৰ মনোৰেল বুলি কয় এইফালে। আৰু চাওক ডাঙৰ ফ্লাইঅভাৰ ব্ৰিজ এই ধাৰাৱীৰ ওপৰেদি গৈছে। চাওক তলত ধাৰাৱীৰ এইবোৰ ঘৰ চাওক মানুহৰ, আৰু এই ধাৰাৱীখন আপোনালোকক
মুম্বাই মনো মেট্ৰ' ৰেলৰ পৰা আপোনালোকক দেখুৱাম। একদম মাজেৰে ধাৰাবীৰ মাজেৰে গৈছে চাওক ওখ ওখ অট্টালিকা, আৰু ওচৰত আপোনালোকে নিশ্চয় দেখা পাব ওখ ওখ অট্টালিকাৰ নিচেই ওচৰতে মানুহৰ ঘৰবোৰ। এই স্লেম এৰিয়াটো, এই স্লেম এৰিয়াৰ ওপৰত ইমান চিনেমা হৈছে। ৰজনীকান্তৰ কালা আৰু অনিল কাপুৰৰ নায়ক চিনেমাটো এই স্লেম এৰিয়াটো দেখুৱাইছে, আৰু বহুত চিনেমা আছে হিন্দী চিনেমাত। আৰু আপোনালোকে চাওক এই প্ৰত্যেকটো ঘৰৰ ওপৰতে ডিছ টিভি লগাইছে, আৰু কেনেকুৱা এটা দৃশ্য, কেনেকুৱা হেৰি লাগিছে। হ'ব পাৰে স্লেম এৰিয়া বাট মুম্বাই এই ধাৰাবাৰীৰ মানুহবোৰ বৰ্তমান তেওঁলোকৰ জনমূৰি আয় বহুত বৃদ্ধি পাইছে, কিয়নো বহুত কোম্পানীৰ যেনেকৈ কাপোৰ চাপোৰ চিলোৱা, বিভিন্ন বটম চটম লগোৱা, চব এইবোৰ কোম্পানীবোৰে ধাৰাবীৰ মানুহক দিয়া। ধাৰাবীত প্ৰচুৰ মানুহ আছে, আৰু তেওঁলোকে কামবোৰ খুব কম খৰচতে কোম্পানীয়ে কৰি লৈ যায় তেওঁলোকৰ পৰা। তো মেট্ৰ'ত আহি বিৰাট ভালেই কৰিলোঁ, কাৰণ মেট্ৰ'ৰ পৰা ধুনীয়াকৈ আপোনালোকক ভিডিঅ' কৰি দেখাব পাৰিছোঁ। ভিজুৱেলবোৰ ক্লিয়াৰ আহিছে, বাট কাৰেক্ট গ'লটো ইমান ভালকৈ দেখাব নোৱাৰিলোঁ হয়। ওপৰৰ পৰা ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। তো মেট্ৰ'টো ফ্লাইঅভাৰৰ ওপৰতে গৈছে, ধাৰাবীৰ ওপৰত কথা পাতি থাকোঁতে ধাৰাবী এৰিয়াটো শেষ খবৰ হ'ল, আৰু এই এৰিয়াটো মই অতিক্ৰম কৰিবলৈ মেট্ৰ' প্ৰায় 15-20 মিনিট টাইম লাগিছে, আৰু আমি ষ্টেচন পালোঁ চাওক। তো এই ষ্টেচনৰ পৰা স্বাগতম জনাইছে মুম্বাই মনোৰেল, আপোনাক স্বাগত হে। আৰু চাওক ধাৰাবীৰ ওচৰে পাঁজৰে ইমান ডাঙৰ ডাঙৰ বিল্ডিং, মানে মোৰ কেমেৰাতে নধৰে এনেকুৱা হৈছে। ইমান ডাঙৰ ডাঙৰ বিল্ডিং, মানে কোনটো বিল্ডিং এৰি কোনটো বিল্ডিং চাম। আৰু চাওক ৰাস্তা মাজেৰে গৈছে, মানে বৰ্তমান ধাৰাবীৰ চাৰিওফালে ডাঙৰ ডাঙৰ বিল্ডিং অট্টালিকাই আগুৰি ধৰিছে, মানে ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হ'বলৈ ধৰিছে। আৰু চাওক অট্টালিকাবোৰ শাৰী শাৰীকৈ অট্টালিকা ধাৰাবীৰ ওচৰে পাঁজৰে। তো আমি এই মেট্ৰ' ৰেলেদি গৈ আছোঁ চেম্বুৰৰ পৰা যাম আন্ধেৰীলৈ, আৰু আন্ধেৰীৰ পৰা ডাইৰেক্ট গুচি আহিম কলাবালৈ আমাৰ ৰুমলৈ। চ' ফ্ৰেণ্ডছ সন্ধিয়া হৈ গ'ল, আৰু আমি আকৌ ৰিটাৰ্ণ কৰিলোঁ কোলাবালৈ, আৰু কোলাবা আমাৰ ৰুমৰ ওচৰৰ চাওক এৰিয়াটো দেখাইছোঁ, ইমান ধুনীয়া। চাওক ডাঙৰ ডাঙৰ ৰাস্তা আৰু গাড়ী মটৰ, সন্ধিয়া পাৰ হ'বলৈ অলপ টান হয়, বহুত ডাঙৰ ডাঙৰ ৰাস্তা। লাল বাহাদুৰ শাস্ত্ৰীৰ ষ্টেটু হয় ওচৰতে, আৰু ওচৰতে HDFC বেংক কোলাবা ব্ৰাঞ্চ। মুম্বাই আহি আন এটা কথা লক্ষ্য কৰিলোঁ, HSBC বেংকৰ এডভাৰটাইজ বা অফিচ দেখা পালোঁ, আৰু ইয়াৰ হেড অফিচ হৈছে লণ্ডন UK, ইণ্টাৰনেশ্যনেল বেংক হয় এটা। তো মুম্বাইতে দেখা পালোঁ, দিল্লী বা কলকাতা বা অসমত মই এইটো বেংক দেখা নাই। নেক্সট আৰু দুটা ভিডিঅ' আছে মুম্বাইৰ পৰা, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি ৰুমলৈ যাওঁ। তো থেংক ইউ ছ' মাছ, টাটা বাই বাই, লগ পাম পৰৱৰ্তী ভিডিঅ'।